নমস্কাৰ সুপ্ৰভাত স্বাগতম মোৰ ইউটিউব চেনেল LGP.k লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। মই আহিছোঁ আমাৰ এটা ছাউণ্ড আছে, ছাউণ্ড ছিষ্টেমটো মিলাবলৈ আমাক কমলপুৰলৈ নিমন্ত্ৰণ কৰিলে। তো কমলপুৰ আহি পালোহি। কমলপুৰত ছাউণ্ড আমি লগাই দিব লাগে। আজি ইয়াত এটা অনুষ্ঠান আছে। 2 নং মুৰকংচলে কমলপুৰৰ যি গাঁওৰক্ষীক বাহিনী 42তম বৰ্ষৰ জন্ম জয়ন্তী উদযাপন কৰিছে। ইয়াত বিশেষ ব্যক্তি আহিব বুলি কৈছে। তো এনেকৈনো উদযাপন কৰিছে, তাকে দেখুৱাম বুলি আহি গ'লোঁ ৰাইজ। ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ ৰাইজ। চাই লওক ৰাইজ, এখন মেইন গেট। এই মেইন গেটৰ পৰাই সোমাই যাব লাগিব। ইয়াৰ পৰা সোমাই যোৱাৰ পিছত এই ভিতৰত ষ্টেজ বনাইছে, দেখিছে ৰাইজ। মই অকণমান সোনকালে আহিবলগীয়া হ'ল, কি ছাউণ্ড মিলাব লাগিব। তো ছাউণ্ড মিলোৱা আৰু এজন ল'ৰা আছে, তথাপিও আহি গ'লোঁ ৰাইজ। চাই থাকিব ক'ত কেনেকুৱা হয়, সকলোবিলাক দেখুৱাবলৈ যত্ন কৰিম। কমলপুৰত গাঁওৰক্ষীক বাহিনীৰ জন্ম জয়ন্তী অনুষ্ঠান পাতিছে। সঁচাকৈ শলাগ ল'বলগীয়া, ইমান সুন্দৰ মানুহ হৈছে ৰাইজ, দেখি কিবা এটা ভাল লাগি গৈছে। মিচিং জনগোষ্ঠীৰ নাচিবলৈ নাচনীসকলে আহিছে, ঢুলীয়াসকলে আহিছে। তো সেনেকৈ সকলো ৰাইজ আহিছে। এয়া নেপালী জনগোষ্ঠীৰ আহিছে, দেখিছে ৰাইজ। এয়া চাওক ৰাইজ, তিৱা ৰাইজ আহিছে। অ' মাই গড, ইমান কিউট ছোৱালী। চোৱা, হেল্ল', তোমালোকে তিৱা নাচিবা নেকি? হে, কি নাম বুলি কয়? জাতিকেইটালৈ কি বুলি কয়? লাংখন। ইমান সুন্দৰ বে, ছোৱালীকেইজনী বহুত কিউট ৰাইজ। চাওক, আমাৰ নাচনী এজনী আহিছে। চাওক, মাজত চবতকৈ বোলে কোন নাচনী। বাকী ভালে আছা? তুমি কি নাচিবা? অ' সুন্দৰ, বঢ়িয়া। আগতে মই লগ পাইছো, বহুত সুন্দৰ নাচে। তোৰ ৰাইজ চাই থাকো, ইমান সুন্দৰ পৰিৱেশ। সঁচাকে কৈছো, বহুত মজা লাগিছে। ইমান মজা লাগিছে, ক'ব পৰা নাই। বহুত মজা লাগিছে ৰাইজ। চাওক কি সুন্দৰ। মজা বে ৰাইজ, চাই থাকিব আৰু দেখুৱাম। সিহঁতক নচাবিলাকো দেখুৱাম ৰাইজ। আপোনালোকক দেখুৱালো তিৱা নাচনী। এতিয়া দেখুৱাম আপোনালোকক আমাৰ একদম জনপ্ৰিয় মানে কি মিচিং কৃষ্টিৰ নাচনীবিলাক। ইমান ধুনীয়া নাচনী আহিছে, বহুত আহিছে। প্ৰায় 50জনীতকৈ ওপৰ আহিছে। ঢুলীয়াও আহিছে। ঠিক তেনেকৈ আপোনালোকক নাচনীবিলাকৰ লগত কথা দিম। তোমালোকে কোনখিনি হয়? 3 নং শ্ৰীৰামপুৰীয়া। অ' 1 নং শ্ৰীৰামপুৰীয়া। এজনীয়ে কওঁতে 3 নং শুনিছোঁ, গোটেইখিনিয়ে কৈছে 1 নং বুলি শুনি পাইছোঁ। ভাল লাগিছে। তাৰপিছত কি তোমালোকে নাচিবা ন? হে, কি নাচিবা মানে? গুমৰা। অ' সুন্দৰ দেই, ধন্যবাদ। ভাল লাগিব ন? তো নাচিবা ভালকৈ দেই। বেষ্টবিলাক লগ পাম হা। বঢ়িয়া, সুন্দৰ। কি সুন্দৰ লাগিছে। অ' মাই গড, মজা লাগিছে। বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠী মানে সমন্বয় ক্ষেত্ৰ বুলি ক'ব লাগিব। আমাৰ দাদা আহি পাইছে। ভালে আছে ন? অঁ বিভিন্ন ধৰণৰ অতিথি আহিছে, ভাল লাগিছে ৰাইজ। চাই থাকিব কি দেখুৱাব পাৰোঁ, দেখুৱাও দে ৰাইজ। মজা লাগিছে। মই এটা হ'ব এতিয়া কি স্মৃতি তৰ্পণ, আপোনালোকক অকণমান দেখুৱাই দিবলৈ আহিছোঁ, কেনেকৈনো হয় কিনো হয়। ৰাইজ, স্মৃতি তৰ্পণৰ যি কাৰ্যসূচী আছিলে ইতিমধ্যে সমাপন্ন হৈছে। তো এতিয়া আছে বৃক্ষৰোপণ। এয়া স্মৃতি তৰ্পণ, বৃক্ষৰোপণ আছে। তো বলক ৰাইজ, অলপ বৃক্ষৰোপণ চাই লওঁ কেনেকুৱা হৈছে, কি হৈছে। ৰাইজ, বৃক্ষৰোপণ কাৰ্যসূচী সমাপ্ত ঘটিলে। এতিয়া তৃতীয় কাৰ্যসূচীলৈ ৰেডি হৈ যাওঁ ৰাইজ। চাম কি হয় তৃতীয় কাৰ্যসূচী, চাব লাগিব ৰাইজ। ৰাইজ, আইতাক তামোল এখন খুজিছিলোঁ, তো আইতাই তেতিয়া দিব পৰা নাছিলে, কিন্তু এতিয়া লৈ আহিছে। আইতাক ক'ৰ পৰা আনিছে নাজানো। আইতা ধন্যবাদ দেই। আইতা ধন্যবাদ। আপোনালোকক দেখুৱাই দিছোঁ নেপালী জনগোষ্ঠীৰ যি নাচনীসকল আহিছে, সেই নাচনীসকলৰ লগত কথা পাতিম। তোমালোক ক'ৰ হয়? নেপালী বস্তি। অ' কি নাচিবা মানে তোমালোকে? নেপালী ডান্স। আকৌ লগ পাম হা, পাৰ্টিটো একেলগতে খাম। হ'বতো, দেৰিকৈ কৈছা, নহ'ব কিন্তু। আৰু আছে নেপালী জনগোষ্ঠী, এইয়া মাজলৈ আছে। ৰাইজ, কথা এটা ক'ম, বহুত কিউটকৈ নেপালী ছোৱালী এজনী আহিছে। নেপালী ছোৱালীজনীক একবাৰ দেখুৱাই দিবলৈ আহিলে। হাই, সুন্দৰ। তুমি নেতৃত্ব লৈছা নেকি গোটেইখিনি? হা, বঢ়িয়া, ভালকৈ নাচিবা হা। বেষ্টবিলাক ক'লে পাৰিব নোৱাৰোঁ, ইমান মানুহৰ ভিৰ। ছাৰক অকণমান দেখুৱাই দিছোঁ। নমস্কাৰ ছাৰ, নমস্কাৰ। মহান উদ্দেশ্যৰে এই মঞ্চখনত আপোনালোক উপবিষ্ট হ'লেহি। আপোনালোকৰ
সকলোকে ঈশ্বৰে মংগল ৰাখিব। কিবা এটা মনোৰঞ্জনৰ কাৰণে ফোনটোত অলপ দিয়ে মাইকটো। ৰাইজ আৰম্ভ হৈ গ'ল মিচিং কৃষ্টি দল। তো মিচিং কৃষ্টি দল চাই লওঁ ৰাইজ নে কি কয়। যদি আমি বিষয়ে ক'ব যাওঁ খুব দীঘলীয়া হ'ব, গতিকে আমন্ত্ৰিত অতিথিসকলৰ পৰা আমি নিশ্চয় বহুমূলীয়া ভাষণ আমি নিশ্চয় শুনিম আৰু বৰ বেছি দীঘলীয়া নকৰোঁ। সভাখন সুন্দৰকৈ চলাই যাবৰ কাৰণে আমি পুনৰবাৰ সভাপতি মহোদয়ক আমি অনুৰোধ জনালোঁ আৰু ইমানেই কৈ মই আজি চমু বক্তব্য মই সামৰণি মাৰিলোঁ। ধন্যবাদ। জয় অসম। এতিয়া মই প্ৰথমতে কওঁ, আমাৰ কমলপুৰ গাঁওখন হ'ল এখন আটক ধুনীয়া এখন ফুলনিৰ বাগিচা। ৰাইজ নেপালী জনগোষ্ঠীৰ যি নৃত্য আৰম্ভ হৈ গ'ল। তো অকণমান উপভোগ কৰি লওঁ ৰাইজ। আমাতকৈ এটা গুণতকৈ চাগে বেছি অধিকাৰী আমাৰ নাৰী শক্তি সমিতিখনৰ। হয়তো নাৰীসকল নোহোৱা হ'লে হয়তো চাগে সত্য হাজৰিকা এইখিনি কাম কৰিব নোৱাৰিব। ৰাইজ আজিলৈকে VDPৰ যি মানে জন্ম জয়ন্তী অনুষ্ঠান, এই অনুষ্ঠান মই আজিলৈকে জীৱনত ক'তো দেখা নাই আৰু পাতে বুলিও নাজানো। কিন্তু আজি প্ৰথম দেখিলোঁ ইমান মানুহৰ সমাগম, ইমান ধুনীয়া ধুনীয়া নৃত্য। ৰাইজ সঁচাকৈ কিবা এটা মজা লাগি গৈছে। কিন্তু জন্ম জয়ন্তী যে VDPৰ জন্ম জয়ন্তী পাতে বুলি মই নাজানো। বিশেষকৈ আজি কমলপুৰত প্ৰথমবাৰৰ বাবে দেখিলোঁ, সেইকাৰণে বহুত সুন্দৰ লাগিলে। আপোনালোককো ভিডিঅ'টো আগবঢ়াম বুলি ভাবিলোঁ। কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু আগলৈ ধুনীয়া ধুনীয়া ভিডিঅ' চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ৰাইজ। ৰাইজ বাৰে বৰণীয়া কৃষ্টি দল
সুন্দৰ 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 মই তেওঁলোক দীঘায়ো হওক, তেওঁলোকে ৰাইজৰ কাৰণে কাম কৰক, মাতৃসকলে ৰাইজৰ কাৰণে কাম কৰক। উঠি আহক। এই কমলপুৰ, কমল মানে কি? এপাহ ফুল। কমল মানে কমলী কমলা চেতে, তাৰমানে পদুম ফুলৰ ওপৰত ভগৱানে শয়ন কৰে। গতিকে মই ভাবিছোঁ যে কমল ফুল নহ'ব, কমল ফুল বুলি আপোনালোকে ঠিক কৰক। আপোনালোকৰ আশীষ মোক লাগে। আশীষ লৈ মই সভাপতি মন্তব্য ইমানতে সামৰণি মাৰিছোঁ আৰু সভা ভংগ হৈছে বুলি মই ঘোষণা কৰিছোঁ। ধন্যবাদ। ৰাইজ অৱশেষত সভাভংগ হ'ল, সকলোৰে সভাপতি মন্তব্য লোৱা হ'ল, তাৰপিছত সভাভংগ হ'ল। এতিয়া আমাৰো কাম কাজ বাঢ়ি গ'ল আৰু ৰাইজ সকলো ৰাইজ গৈ আছে, তো চাই লওক ৰাইজ। বাই আজিলৈ বাই।